আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। বিসমিল্লাহির রহমানির রহিম। বৰ্তমান কালচোৱাত আমাৰ অসমত চহৰ তথা গাঁও অঞ্চলত বহুতো শিক্ষা অনুষ্ঠান দেখিবলৈ পোৱা যায়। তাৰে মাজত বহুতো প্ৰতিষ্ঠানত কেৱল এহলৈকিক ক্ষণস্থায়ী সুখৰ সাধাৰণ শিক্ষাৰ ব্যৱস্থা থকা হেতু ধৰ্মীয় জ্যোতিময় বিদ্যাৰ পৰা বঞ্চিত হৈ ধৰ্মীয় অনুভূতি আৰু পৰলৌকিক চিৰস্থায়ী সুখ শান্তিৰ চেতনা তথা ইবাদতৰ অভ্যাস মাৰ গৈ আছে। এতেকে আমি বিচক্ষণতাৰে ভাবি চিন্তি উভয় জীৱনৰ সুখ শান্তি পাব পৰা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান গঢ়াৰ মানসেৰে ইছলামিক মডেল একাডেমি নামে এখন শিক্ষা অনুষ্ঠান 2022 চনত প্ৰতিষ্ঠা কৰিছোঁ, য'ত সাধাৰণ শিক্ষা আৰু দিনিয়াত আৰু হাফিজিয়া শিক্ষা দুয়োটা বিভাগৰ শিক্ষা একেলগে ছাত্ৰসকলক প্ৰশিক্ষণ দিয়া হয়। সাধাৰণ শিক্ষা যিয়ে মানুহক এই পাৰ্থিৱ জগতক লাভান্বিত কৰিব, মাদ্ৰাছা শিক্ষা দিনী শিক্ষা যিয়ে উভয় জগতত অতিকৈ মান সন্মান সুখ শান্তি সমৃদ্ধি কৰি আনিব পাৰিব। আমি নিশ্চয়তাৰে ক'ব পাৰোঁ যে এইখন শিক্ষা অনুষ্ঠানত আপোনালোকৰ সন্তানক দিলে সিহঁতে এই পৃথিৱীত উভয় শিক্ষাৰ গৰাকী হৈ সমাজত সুনাগৰিক হিচাপে গঢ়ি উঠিব বুলি পৰম কৰুণাময়ৰ ওচৰত আশা ৰাখিছোঁ। আল্লাহ তাআলাই আমাৰ এই প্ৰতিষ্ঠানখনক কবুল কৰক আৰু দিনক দিনে উন্নতিৰ উচ্চ শিখৰলৈ লৈ যাওক, তাৰেই কামনা কৰিছোঁ। সৰ্বস্তৰ ৰাইজৰ দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা বিচাৰি পৰম কৰুণাময় আল্লাহ সুবহানাহু ওয়া তাআলাৰ ওচৰত প্ৰতিষ্ঠানখনৰ সৰ্বাংগীন উন্নতি কামনাৰে দোৱা মাগিছোঁ। আশা কৰোঁ আপোনালোকে আমাৰ এই ইছলামিক মডেল একাডেমি শিক্ষা অনুষ্ঠানত আপোনালোকৰ ল'ৰা ছোৱালী যদি দিয়ে তেনেহ'লে সিহঁতে বৰ্তমান সময়ত পৰিপক্ষ আলিম হিচাপে গঢ়ি তোলা আমাৰ এই ইছলামিক মডেল একাডেমিৰ একমাত্ৰ উদ্দেশ্য আৰু লক্ষ্য। তো আশা কৰিছোঁ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ জৰুৰ কৰিব।